নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ এনচিবিৰ জেৰাত মুখ খুলিলে ৰিয়া চক্ৰৱৰ্তীয়ে এনচিবিৰ তালিকাত 50 গৰাকী বলিউড তাৰকাৰ নাম সন্নিৱিষ্ট হৈছে আৰু লগতে তালিকাত আছে ছবি পৰিচালক নিৰ্দেশকৰ নাম এনচিবিৰ তালিকাত বলিউডৰ লগতে ক্ৰিকেটাৰৰ নাম হাঙুৰ খাই পৰিছে কাইলৈ এনচিবিয়ে সোধপোছ কৰিব দীপিকা পাডুকনক ড্ৰাগছ সেৱনত অভিযুক্ত দীপিকা পাডুকন আৰু দীপিকাৰ জয়া সাহাৰ হোৱাটছআপ ফটোত ড্ৰাগছৰ কথা সোমাই পৰিছিল জয়া সাহা আৰু দীপিকাক মুখামুখিকৈ এনচিবিয়ে সোধপোছ কৰিব বুলি জানিব পৰা গৈছে হোৱাটছআপত জয়াৰ পৰা ড্ৰাগছ বিচাৰিছিল শ্ৰদ্ধা কাপুৰে শ্ৰদ্ধাৰ মেনেজাৰ জিংলক এনচিবিয়ে সোধপোছ কৰাৰ সম্ভাৱনা আছে 26 ছেপ্টেম্বৰত শ্ৰদ্ধা কাপুৰ আৰু সাৰা আলী খানকো এনচিবিয়ে কৰিব সোধপোছ লগতে ছবি নিৰ্দেশক মধু মান্তেনাকো সোধপোছ কৰিব এনচিবিয়ে মুম্বাইৰ এনচিবিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব দীপিকা পাডুকন জয়া সাহাক কৰা সোধপোছৰ পাছতে বহু ন তথ্য পোহৰলৈ আহিছে জয়া সাহা সুশান্ত সিং ৰাজপুতৰ টেলেণ্ট মেনেজাৰ আছিল জাগৰণ নিউজৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ এনচিবিৰ জেৰাত মুখ খুলিলে ৰিয়া চক্ৰৱৰ্তীয়ে এনচিবিৰ তালিকাত 50 গৰাকী বলিউড তাৰকাৰ নাম সন্নিৱিষ্ট হৈছে আৰু লগতে তালিকাত আছে ছবি পৰিচালক নিৰ্দেশকৰ নাম এনচিবিৰ তালিকাত বলিউডৰ লগতে ক্ৰিকেটাৰৰ নাম হাঙুৰ খাই পৰিছে কাইলৈ এনচিবিয়ে সোধপোছ কৰিব দীপিকা পাডুকনক ড্ৰাগছ সেৱনত অভিযুক্ত দীপিকা পাডুকন আৰু দীপিকাৰ জয়া সাহাৰ হোৱাটছআপ ফটোত ড্ৰাগছৰ কথা সোমাই পৰিছিল জয়া সাহা আৰু দীপিকাক মুখামুখিকৈ এনচিবিয়ে সোধপোছ কৰিব বুলি জানিব পৰা গৈছে হোৱাটছআপত জয়াৰ পৰা ড্ৰাগছ বিচাৰিছিল শ্ৰদ্ধা কাপুৰে শ্ৰদ্ধাৰ মেনেজাৰ জিংলক এনচিবিয়ে সোধপোছ কৰাৰ সম্ভাৱনা আছে 26 ছেপ্টেম্বৰত শ্ৰদ্ধা কাপুৰ আৰু সাৰা আলী খানকো এনচিবিয়ে কৰিব সোধপোছ লগতে ছবি নিৰ্দেশক মধু মান্তেনাকো সোধপোছ কৰিব এনচিবিয়ে মুম্বাইৰ এনচিবিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব দীপিকা পাডুকন জয়া সাহাক কৰা সোধপোছৰ পাছতে বহু ন তথ্য পোহৰলৈ আহিছে জয়া সাহা সুশান্ত সিং ৰাজপুতৰ টেলেণ্ট মেনেজাৰ আছিল নিউজ ডেস্ক ৰিপৰ্ট জাগৰণ নিউজ গুৱাহাটী